ৰাইজ এগ্ৰি জেনেটিক্স প্ৰাইভেট লিমিটেড কোম্পানীৰ বীজেৰে খেতি কৰি আশাবাদী বহু কৃষক। কৃষি প্ৰধান ৰাজ্য অসমক কৃষি কৰ্মৰে আগুৱাই নিবলৈ প্ৰচেষ্টা চলাইছে ৰাইজ এগ্ৰি জেনেটিক্স প্ৰাইভেট লিমিটেড কোম্পানীয়ে। কৃষকে ব্যাপকভাৱে আঁকোৱালি লৈছে উক্ত কোম্পানীৰ টুনুচেৰী 33 আৰু 55 নামৰ মাকৈ বীজ। মোকালমাৰ পেৰাধৰা অঞ্চলত বহু কৃষকে উক্ত কোম্পানীৰ মাকৈ বীজেৰে খেতি কৰি দখল কৰিছে শ বিঘা কৃষিভূমি। মোকালমাৰ পেৰাধৰা অঞ্চলত ৰাইজ এগ্ৰি জেনেটিক্স প্ৰাইভেট লিমিটেড কোম্পানীৰ মাকৈ যেটো আপোনাৰ টনুচেৰী 33 আৰু 55 এইটো মাকৈ আপোনাৰ বহুত ভাল হৈছে আৰু আপোনাৰ বহুত উন্নত ধৰণৰ বীজ হয় এইটো বীজেৰে আপোনাৰ বহুত জায়গা খেতি কৰিছে মানুহে শ বিঘা খেতি কৰিছে খেতি বঢ়িয়া হৈছে ভাল হৈছে ৰাইজৰ পৰা আমি উৎসাহ পাইছো কৃষকৰ পৰা আৰু আগন্তুক দিনত যাতে এইটো বীজ খেতিয়কে লগায় আৰু আপোনাৰ এইটো বীজৰ বহুত উন্নত মানৰ বীজ এইটো আপোনাৰ ফলনটো উৎপাদনটো বহুত ভাল বহুত বেছি হয় সেইকাৰণে ৰাইজৰ পৰা আমি হুঁৱাৰি পাইছো ৰাইজে আগন্তুক দিনত এইটো মাকক আঁকোৱালি লৈছে আৰু বজাৰ চাহিদাও বেছি বজাৰত বেলেগ মাকৈতকৈ এইটো মাকৈ দামটো অত্যাধিক বেছি আৰু বেছি দামত কিনি লয় মানুহে মাকৈ খেতি বঢ়িয়া হৈছে তোমাৰ এভাৰেজত বেলেগ মাকৈতকৈ এইটো তোমাৰ বিঘাত 4-5 কুইণ্টেলকে বেছি আহে বহুত মানুহে খেতি হৈছে তোমাৰ মোটামুটি প্ৰায় শ বিঘা খেতি হৈছে ইফালে ৰাইজ এগ্ৰি জেনেটিক্স প্ৰাইভেট লিমিটেড কোম্পানীৰ বিভিন্ন বীজ উন্নত মানৰ আৰু অত্যাধিক উৎপাদন আৰু বজাৰ চাহিদা অধিক বুলি ব্যক্ত কৰে কৃষকসকলে। উক্ত কোম্পানীৰ বীজ সকলো কৃষকসকলক আঁকোৱালি ল'বলৈ আহ্বান জনায় কোম্পানীৰ CEO আব্দুল কায়ুম আৰু নলবাৰী জিলা ডিষ্ট্ৰিবিউটৰ জাকিৰ আলীয়ে।